শুনিলে কথাটো মোক কাইলৈ লোকৰ যদি ইমান সাহস আছে হিন্দু এৰিয়াত গৈ হেনে এনেকা কেনেকুৱা পাৰে তাতে তাক ঘুমাবলৈ দিয়ে শিৱসাগৰ ঘুমাবলৈ দিয়া নাই আমাৰ মুছলিম এলেকাত আহি মুছলমান মানুহ চিধা চিধা মানুহ আজমল সাহেবক তৰিয়াত পলাই দিম কি নাম ব্ৰহ্মপুত্ৰত বিজেপি পলাই দিম আজমল সাহেব বিজেপি এক নেকি কি হ'ব পাৰে বিজেপি আৰু সি যোৱাবাৰ আমাৰ এলায়েন্স হৈছিল এই লুৰিণ জ্যোতি এই কি নাম অখিল গগৈ দুইজনে মিলি এটা দলালি কৰি বিক্ৰী কৰি দিছে আমি চৰকাৰ গঠন কৰিব পৰা নাই আজি সি মামাতো ভাই হৈছে আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু যিসকল ব্যক্তিয়ে বদৰুদ্দিন আজমল সাহাবৰ বিৰোধিতা কৰে বহুত ব্যক্তিয়ে এনেকুৱাকৈ বিৰোধিতা কৰে যে বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মা দুজন একে হয় দুজনৰ চিন্তা ধাৰণা একে হয় বদৰুদ্দিন আজমল সাহাবে স্পষ্টকৈ কৈ দিছে যে বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মা কেতিয়াও একে নহয় আৰু যিসকলে কয় আজি কেইদিনমান আগত অখিল গগৈয়ে ধুবুৰী সমষ্টিত গৈ বহুত অশ্লীল শব্দৰে বদৰুদ্দিন আজমল সাহাবৰ কুমন্তব্য দাঙি ধৰিছে বহুত অশ্লীল বাক্যৰে বহুত অশ্লীল শব্দৰে বদৰুদ্দিন আজমল সাহাবৰ বিৰোধিতা কৰিছে বদৰুদ্দিন আজমল সাহেবে স্পষ্টকৈ কৈছে যিসকলে মোৰ বিৰোধিতা কৰে সেইসকলে হিমন্ত বিশ্ব শৰ্মাৰ লগত মিত্ৰতা ৰাখে বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মা কেতিয়াও এক হ'ব নোৱাৰে কেতিয়াও দুজনৰ চিন্তা ধাৰণা একে হ'ব নোৱাৰে আমি নিশ্চয় দেখি আছো যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কি কৰি আছে আৰু বদৰুদ্দিন আজমল সাহেবে কেনেকুৱা কাম কৰি আছে অসমখনক উন্নতি কৰাৰ বাবে কোনে কিমানখিনি চেষ্টা চলাই আছে আমি সংবাদ মাধ্যমত হওক ছ'চিয়েল মিডিয়াত হওক আমি দেখিব পাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসমখন উন্নতি কৰাৰ বাবে কিমানখিনি চেষ্টা চলাই আছে আৰু বদৰুদ্দিন আজমল সাহেবে এডিএফৰ চৰকাৰে অসমখন কিমানখিনি উন্নতি কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে আমি দেখিছোঁ আজমল ফাউণ্ডেশ্যনৰ পৰাই আজমল সাহাবৰ আণ্ডাৰৰ পৰাই বহুত অসমৰ ল'ৰা ছোৱালীয়ে এতিয়ালৈকে ডক্টৰ পাছ কৰি আছে তেওঁৰ আণ্ডাৰত তেওঁৰ এইটোৱে চিন্তা ধাৰণা যাতে আমাৰ অসমখন উন্নতি হয় আৰু অসমখন যাতে আগুৱাই যায় অসমখনৰ ল'ৰা ছোৱালী যাতে আগুৱাই যায় শিক্ষাৰ ক্ষেত্ৰত হওক তেওঁৰ আণ্ডাৰত বহুত এতিয়ালৈকে মাদ্ৰাছা চলি আছে বদৰুদ্দিন আজমল সাহাবৰ আণ্ডাৰত আমি সঁচাকৈয়ে বদৰুদ্দিন আজমল সাহাবৰ সন্মান কৰিব লাগে বদৰুদ্দিন আজমল সাহাব এজন সঁচাকৈ শলাগ ল'বলগীয়া ব্যক্তি তেওঁ সঁচাকৈয়ে সন্মানৰ যোগ্য হয় বৰ্তমান সময়ত যে বিজেপি চৰকাৰে অসমখন আগুৱাই নিয়াৰ বাবে কিমানখিনি চেষ্টা চলাই আছে আৰু বদৰুদ্দিন আজমল সাহাবে অসমখন আগুৱাই নিয়াৰ বাবে কিমানখিনি চেষ্টা কৰি আছে বা চেষ্টা চলাই আছে আমি দেখিব পাৰিছোঁ যে বদৰুদ্দিন আজমল সাহাবৰ আণ্ডাৰত এতিয়ালৈকে কিমান মেডিকেল চলি আছে তেওঁৰ আণ্ডাৰত কিমান মেডিকেল কলেজ বনোৱাৰ বাবে তেওঁ চেষ্টা চলাই আছে তেওঁৰ আণ্ডাৰত কিমান গৰীব মিস্কিনসকলক সহায় কৰি আছে তেওঁৰ আণ্ডাৰত কিমান মাদ্ৰাছা চলি আছে তেওঁৰ আণ্ডাৰত কিমান বৰ হিন্দু মুছলমান ল'ৰা ছোৱালী ডক্টৰ পাছ কৰি আছে আমি সকলোৱে এইবোৰ কথা নাকচ কৰিব নোৱাৰোঁ পেলাই দিব নোৱাৰোঁ আমি সংবাদ মাধ্যমত তেওঁৰ সকলো তথ্য দেখিব পাৰিছোঁ যিসকলে বদৰুদ্দিন আজমল সাহাবৰ বিৰোধিতা কৰে তেওঁলোকে বিৰোধিতা কৰক বদৰুদ্দিন আজমল সাহাবৰ কোনো ক্ষতি নহয় বদৰুদ্দিন আজমল সাহাবে স্পষ্টকৈ কৈছে যে বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মা কেতিয়াও একে নহয় কেতিয়াও একে হ'ব নোৱাৰে দুজনৰ চিন্তা সদায় বেলেগ বেলেগ অসমখন উন্নতি কৰাৰ বাবে অসমখন আগুৱাই নিয়াৰ বাবে বদৰুদ্দিন আজমল সাহাবে কিমানখিনি চেষ্টা চলাই আছে আমি সকলোৱে দেখিছোঁ আৰু হিমন্ত বিশ্ব শৰ্মাই অসমখন উন্নতি কৰাৰ বাবে আগুৱাই নিয়াৰ বাবে কিমানখিনি চেষ্টা চলাইছে আমি দেখিব পাৰিছোঁ দেখি আছোঁ সেয়েহে যিসকলে বিৰোধিতা কৰিছে বিৰোধিতা কৰক আমাৰ ফালৰ পৰাই জনাইছোঁ যে বৰ্তমান সময়ত বদৰুদ্দিন আজমল সাহাব সঁচাকৈয়ে সন্মানৰ যোগ্য শলাগ ল'বলগীয়া ব্যক্তি বদৰুদ্দিন আজমল সাহাব আল্লাহ পাকে তেওঁ যিবিলাক
কাম কৰি আছে সেই সকলো কামক সকলো মেহনতক যাতে কবুল কৰি লয় আল্লাহে আৰু বেছি বেছিকৈ যাতে আল্লাহ তাবাৰাক তাআলা তেওঁৰ চিন্তা ধাৰণা দুখীয়া গৰীব মিসকিন সকলক যাতে সহায় কৰিব পাৰে তেনেকৈ যাতে আৰু বেছিকৈ হিকমত দিয়ে আৰু অসমত যদি এনেকুৱা বদৰুদ্দিন আজমল সাহাবৰ নিচিনা যদি 5 জন বা 10 জন এনেকুৱা ব্যক্তি ওলায় তেনেহলে নিশ্চিতভাৱে আমি আশা কৰিম যে আমাৰ অসমখন সঁচাকৈ সোণৰ অসম হ'ব আৰু অসমখন সঁচাকৈ বহুত আগুৱাই যাব বৰ্তমান সময়ত অসমখন যিমানখিনি পিছ পৰি আছে যদি বদৰুদ্দিন আজমল সাহাবৰ নিচিনা এনেকুৱা 5 জন বা 10 জন ব্যক্তি ওলায় এনেকুৱা চিন্তা ধাৰণাৰ বদৰুদ্দিন আজমল সাহাবৰ যিবিলাক চিন্তা ধাৰণা এনেকুৱা চিন্তা ধাৰণাৰ ব্যক্তি যদি অসমখনত যদি আৰু 5 জন বা 10 জন ব্যক্তি ওলায় নিশ্চিতভাৱে আমি আশা কৰিম যে অসমখন বহুত আগুৱাই যাব বহুত উন্নতি হ'ব আল্লাহ পাকে হযৰতৰ সকলো মেহনতক কবুল কৰক আমিন